बिथांजोआ हरखाबै जिउ गोमानायनि मोनसे खौरां फैदों। फुल खौरांखौ होनो थांगासिनो दं, बेनि सिगां मोनसे गुबुन खौरांखौ आं नोंथांमोननो आपडेटखौ होगोन। दासान्दि भिडिअखौबो इसिबां मोजां बानायनो हायाखै, थानाय आरो माखासे नांगौ बायदि मबाइलनि थाखाय जेरै नेटनिफ्राय लानानै बेटारिनिफ्राय लानानै गोबां प्रब्लेम जादों। अखा बोथोर नालाय जे जायगायाव दं दायो। जिखुनुआनो जाया, नैबेयावहाय आसाम सरकारनि माबा मोनसे गेदेर प्लान दं नामा बेखौ नोंथांमोना नायग्रोदो। एसामिसखौथ' बुजिखायो आरो बुजियाबा आं लास्टाव बुंनानै होगोन। क'क्राझार जिल्लानिफ्राय बसुमतारी सारा ट्रान्सपर्ट डिपार्टमेन्टनिफ्राय हान्था मेला खालाम बा गारि मटरनि डिपार्टमेन्टनिफ्राय मा फोरमायदों नायग्रोदो। আপোনালোকে নিশ্চয় দেখিছে এই বেনাৰত স্পষ্টভাৱে লিখা আছে, গোটেই অসমৰ লগতে কোকৰাঝাৰ জিলাতো অসম চৰকাৰৰ যিটো মাননীয় মুখ্যমন্ত্ৰীৰ যিটো নিৰ্দেশনা, অসম চৰকাৰৰ যিটো নিৰ্দেশনা এইটো প্ৰযোজ্য হৈছে। আৰু এই মেছেজখিনি গোটেই কোকৰাঝাৰ জিলাবাসী ৰাইজক দিয়াৰ কাৰণে আমি এই কাৰ্যসূচী আৰম্ভ কৰিছোঁ আজিৰ পৰা। এইখিনিতে খুব দৰকাৰীভাৱে আপোনালোকক জনাব খোজো যে আগৰ নিচিনাকে, কাৰণ আমাৰ যান বাহন ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টত আগতে কি এটা নিয়ম আছিলে যে ট্ৰাফিক ৰুলছ এমভি ৰুল ভায়লেশ্যন কৰিলে চিধাকে ই চালান মানে ইছ্যু কৰা হৈছিলে আৰু ফাইন বিহা হৈছিলে। এতিয়া কি হৈছে, অসম চৰকাৰৰ নিৰ্দেশনা মৰ্মে অকল হেলমেট নিপিন্ধা চালকৰ বাহিৰে মটৰচাইকেল, থ্ৰী হুইলাৰ যেনে টেম্পো, ই ৰিক্সা তেনেকুৱা জাতিৰ গাড়ীৰ কোনো ধৰণৰ মানে কাগজ চেক কৰিব নালাগে। এই পুলিচে হওক লাগে, এই ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ লোকে হওক লাগে। তো এইখিনিতে আমি এটা খুব ভাল এটা ডাঙৰ এটা সিদ্ধান্ত লৈছে অসম চৰকাৰে। আৰু এই সিদ্ধান্তটো গোটেই আমাৰ কোকৰাঝাৰ জিলাবাসী ৰাইজে যাতে ভালকে বুজি পায়। বুজিব লগা কথাটো হ'ল যে আমি অকল চৰকাৰী নিয়ম কানুন, চৰকাৰী ফাইন কাটা যিবিলাক সেইটো ৰখি নাথাকি আমি সভ্য সমাজৰ চিভিলাইজ ছ'চাইটিৰ একোজন শিক্ষিত লোক হিচাপে আমি নিজকে মানে সমাজত দেখুৱাব লাগিব। আমি নিজেই নিয়মটো পালন কৰিব লাগিব। আগতে কাগজ পাতিয়ে গাড়ীৰ কাগজ পাতি, ইঞ্চুৰেঞ্চ নাই, পলিউশ্যন নাই, মানে ন' পাৰ্কিং জোনত গাড়ী দি ৰখাই সেইবিলাক আমি মানে চালান দিছিলে, ফাইন দিছিলে। এতিয়া চৰকাৰে কৈছে যে এইখিনি কথাটো আমি শিক্ষিত লোক হিচাপে নিজে বুজা উচিত। আমি য'ত গাড়ী পাৰ্কিং নাই বুলি লিখা আছে, য'ত মানে চাইন বোৰ্ড দিয়া আছে ন' পাৰ্কিং জোন, তাতে গাড়ী ৰাখিলে যে সমাজৰ কাৰণে যাতায়াতত অসুবিধা হ'ব, এইখিনি আমি চবে নিজে উপলব্ধি কৰক। অভাৰ স্পীডত গাড়ী চলিলে, অভাৰ স্পীডত গাড়ী চলাই লৈ গ'লে ক'ৰবাত যে এক্সিডেণ্ট হ'ব, এই এক্সিডেণ্ট যে হ'ব এইখিনি কথাটো আমি নিজে বুজোৱা হওক। গতিকে ফাইন চাইন এইবিলাক মানে কাটাৰ আগতে আমি চবে যাতে নিজে এজন সভ্য সমাজৰ শিক্ষিত লোক হিচাপে সমাজত আমি চবেই কাম কৰোঁ, চবে আমি ভাগ লওঁ, আগবাঢ়ি আহোঁ, সেই মেছেজটো আমি চব কোকৰাঝাৰ জিলাবাসী ৰাইজৰ ওচৰলৈ আমি দিব খোজোঁ। আৰু অনুৰোধ কৰিব খোজোঁ যে আপোনালোকে চবে নিজৰ দায়িত্বটো শিক্ষিত লোক হিচাপে পালন কৰক। আৰু এই যে দুৰ্ঘটনা যিবিলাক হয়, পথ দুৰ্ঘটনা যিবিলাক হয় গাড়ী মটৰক লৈ, সেইটো আমি চবে দায়িত্ব লৈ পেলাই আমি কমাই দিওঁ, নাইকিয়া কৰি দিওঁ। সেইটো এটা বিনম্ৰ অনুৰোধ। আৰু দ্বিতীয়তে এটা ডাঙৰ এটা ঘোষণা আছে, সেইটো হ'ল যিবিলাক ধৰক মানে পুৰণা গাড়ী স্ক্ৰেপ কৰি দিলে, জানি হওক বা নাজানি হওক, অসম চৰকাৰে আগতে একবাৰ নিৰ্দেশনা জাৰি কৰিছিল যে সেইবিলাক গাড়ী কোনোবা যদি স্ক্ৰেপ কৰি দিছে, মানে ভাঙা চোৰা এৰি দিছে, তো সেইবিলাক গাড়ীৰ ফাইনটো মানে 75%
মানে ৰেহাই দিছিলে এইটো সময় উকলি গৈছিলে এইটো 2023 চনৰ হেৰি নৱেম্বৰ মাহতে শেষ হৈছিলে এতিয়া আকৌ অসম চৰকাৰে নতুনকে প্ৰযোজ্য হোৱাকে 2025 চনৰ 31 মাৰ্চলৈকে এই ৰেহাই সুবিধাটো আৰু দিছে তাৰ মানে কোনোবা যদি গাড়ী স্ক্ৰেপত দিছে তো স্ক্ৰেপত দিয়াৰ পিছতো যদি ফাইন হৈছে এই ফাইনখিনি 75% 75% মানে ৰেহাই মূল্যত অসম চৰকাৰে সাৰ্ভিস দিব ইয়াৰ অৰ্থটো হ'ল কাবৰ যদি 100 টকা ফাইন হৈছে তেতিয়া হলে মাত্ৰ 25 টকা দি 75 টকা ৰেহাই লৈ মাত্ৰ 25 টকাটো চৰকাৰৰ খাতাত জমা দিলে তার দায় দোষ হে जायगा लकेशनखौ नुखादों आं माबायदियाव थांनानै भिडिअ बानायदों दायो दा बिथां सारा बुंलांबाय बसुमतारी सारा भुजेन बसुमतारी सारा जे आसाम सरकारनिफ्राय अर्डार फैबाय एबारनिफ्राय जाहाथा चालान दाननो मोनला डकुमेन्ट्स गैयिफोरनि थाखाय गारिनि डकुमेन्ट्स मेनलि सिगां बोरैमोन पुलिसफ्रा लाखियो चेक खालामो नोंनाव लाइसेन्स दंना गैया गारिनि कागज दंना गैया पलिउसन सार्टिफिकेट दंना गैया ओमफ्राय चालान दानोमोन एबार बिदि नंला दाननो मोनला थागिबिफ्रा नागरिकफोरा गाव गावनो साबधान जानांसिगौ जे गाव गावनो बुजिना जानांसिगौ आरो फाइन साइन गैला नै एबारनिफ्राय आरो मिस्टेकफोरबाबो खनब्रैसिम रेहाय होगौ गथ'फोरनिखौबो आरो बायदि बायदि बिथिङाव बिदि होदों दा बिदि जे होदों गथ'फ्रा बांसिन जासिगोनलाय एबार गारि सालायनायाव आरो बिनि सायावहाय माबा मोनसे बिथांमोननि गेदेर टारगेट दं नामा आसाम सरकारनि सोरबाफोर एसे मिथियोबा कमेन्ट होनो हागोन दुखु गोनां बाथ्राया बेसो जोंहा सनितपुर जिल्लानि एबसुनि गोख्रों सासे मावथि आलारि बसुमतारी बिथांजोआ गारिनि जाब्रबथायावहाय जिउ गोमाबाय होननानै खौरां मोननो हादों दुखु गोनां बाथ्रा नोंथांमोना नैबेखौ फोरमायबाय बे आपडेटआ बेखिनियानो दोनथ'नाय जाबाय बिराद अखा हादों थेंक इउ भेरि माच फर वाचिं लाभ इउ